পৰিৱৰ্তে বিভাগীয় মন্ত্ৰীক মই অনুৰোধ কৰিম, যেতিয়া এই কামখিনি পেকেজ PMGৰ কামখিনি যদি পেকেজ ৱাইজ নকৰি যদি এটা এটাকৈ যদি দিয়া হয় তেতিয়া থলুৱা ঠিকাদাৰসকলে কাম পাব আৰু দুখীয়া ঠিকাদাৰসকলে কাম পাব। নহ'লে আপোনাৰ যিবিলাক আপোনাৰ বাহিৰৰ ঠিকাদাৰ আছে তেখেতসকলে ডাঙৰ ডাঙৰ পেকেজ লৈ লয় আৰু কামখিনি সময়মতে উঠাব নোৱাৰে। বিভাগীয় কৰ্তৃপক্ষক মই এটাই অনুৰোধ কৰিম, যদি সমষ্টিৰ বিধায়কক এই ক্ষেত্ৰত কনফিডেন্সত লোৱা হয়, লোৱাৰ যদি কাম লৈ কিনে যদি কামখিনি কৰে তেতিয়াহ'লে হয়তো আপোনাৰ কাম কৰা সময়ত ঠিকাদাৰে যিখিনি আপোনাৰ অসুবিধা পায় বা কোনবিলাক ঠিকাদাৰে কাম পালে ভাল হ'ব, যদি বিধায়কৰ পৰা পৰামৰ্শ হ'লে তেতিয়াহ'লে ভাল হ'ব। মাননীয় অধ্যক্ষ মহোদয়, আৰু এটা প্ৰপ'জেল মই দেখা পাইছোঁ যোৱা কেইবা বছৰ যোৱা বছৰত যে যিবিলাক কাঠৰ দলং আছে এই কাঠৰ দলংবিলাক কনভাৰ্ট কৰিছে RCC দলঙলৈ, কিন্তু এনেকুৱাও কিছুমান জেগা আছে য'ত কাঠৰ দলঙে নাই, তাত RCC কেনেকৈ বনাব? কিন্তু দলঙৰ খুব প্ৰয়োজনীয়তা আছে। মই সেইকাৰণে বিভাগীয় মন্ত্ৰীক অনুৰোধ কৰিম, বিভাগীয় মন্ত্ৰী কোনো নাই ইয়াত উপস্থিত, গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ দেখোন আলোচনাত আছে মন্ত্ৰী আছে, কোনে নাই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী নাই, যিয়ে হওক মই অনুৰোধ কৰিম যে অসমৰ বহুত জেগাত কোন মন্ত্ৰীয়ে কাক দায়িত্ব দি গৈছে আপোনালোকে ছাৰ, থেংক ইউ ছাৰ, দায়িত্বত আছে। মই অনুৰোধ কৰিম যে অসমৰ পেলাই গৈছে, ইমান দায়িত্বহীন নহয় মন্ত্ৰীগৰাকী, গড় কাপ্তানী মন্ত্ৰী আপুনি মনত আছে, আপুনি সেইকাৰণে আপুনি মনত যিটো ভাবি আছে মন্ত্ৰীবিলাক দায়িত্বহীন, তেনেকুৱা নহয়, দায়িত্বহীন মন্ত্ৰী। সেইকাৰণে মই অনুৰোধ কৰিম প্লিজ যাতে আপোনাৰ এই কাঠৰ দলং যিবিলাক সমষ্টিৰ কাঠৰ দলং নাই কিন্তু দলঙৰ জৰুৰত আছে, দলঙৰ দৰকাৰ আছে, সেইবিলাক জেগাত সাৰ্ভে কৰি কমচে কম মানে আপোনাৰ দলং দিয়াৰ ব্যৱস্থা কৰে। লগতে আপোনাৰ PMGY ৰাস্তাৰ ক্ষেত্ৰত, গাঁৱলীয়া ৰাস্তাৰ ক্ষেত্ৰত আপোনাৰ 1000 জনসংখ্যা থকা জেগাত আপোনাৰ PMGY ৰোড হ'ব লাগে। আৰু CNCPL 2002 যিটো ছাৰ্ভে হৈছিলে, এই ছাৰ্ভে মতে ছাৰ্ভেত আপোনাৰ 1000তকৈ বহু জনসংখ্যা থকা বহু গাঁও আছে, বহু এলেকা আছে, বহু ৰাস্তা আছে, কিন্তু আপোনাৰ ছাৰ্ভেত নাই। গতিকে মই বিভাগীয় মন্ত্ৰীক মই অনুৰোধ কৰিম যাতে নেক্সট ছাৰ্ভে কৰি এই জেগাকে এই ৰাস্তাবিলাক যাতে PMGৰ আণ্ডাৰত লোৱা হয় আৰু কামখিনি কৰা হয়। মাননীয় অধ্যক্ষ মহোদয়, অলপ আগতে আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ আৰু ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ডাঙৰীয়ে কৈ গৈছে যে এইবাৰ 3000 মথাউৰি কাম 3000 কিলোমিটাৰ মথাউৰিৰ কাম অসমত কৰিব। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে মই এটা পৰামৰ্শ দিব খুজিছোঁ যে যিবিলাক মথাউৰি আপোনাৰ বনোৱা আছে বা দেখা পাইছোঁ যে এই মথাউৰিবিলাকৰ কাম আপোনাৰ ভালকে ৰলিং নোহোৱাৰ কাৰণে বা কম্পেকশ্যন নোহোৱাৰ কাৰণে মথাউৰিবিলাক ভাঙি যায় আৰু ইয়াৰ ওপৰত ৰাস্তা বনোৱা মানে এটা কষ্টকৰ বা ৰাস্তা লাষ্টিং নকৰে। গতিকে মই এটা অনুৰোধ কৰিম, মই এটা পৰামৰ্শ দিম, যিবিলাক মথাউৰি আপোনাৰ বনোৱা হ'ব নেক্সট টাইমত এই মথাউৰিবিলাক যাতে কম্পেকশ্যন কৰি কিনে বনোৱা হয় আৰু যাতে ইয়াৰ ওপৰত ৰাস্তা ধুনীয়াকৈ বনাব পাৰে, চৰকাৰৰ ৰাস্তা বনোৱাত সুবিধা হ'ব। লগতে মই মাননীয় অধ্যক্ষ মহোদয়, মই এটা ৰিপৰ্ট জাষ্ট আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো has revealed that Assam has recorded 3,843 traffic accident deaths in 2019 in Assam, the highest in the northeast. Out of 3,843, 1,479 died in the national highways and 717 people died in the state highways and rest 1,400 died on the other roads like rural roads. Honorable Sir, almost all the national highways has converted into 4-laning, but it is very regret to mention that during the last tenure, this government has revealed that within very short period of time, National Highway 15 from Baihata to Tezpur will be converted into 4-lane, and it was highlighted and published in media also. But it is still now, it has not been sanctioned, neither it is sanctioned nor it is not DPR has prepared. So I would like to request Honorable Concerned Minister to prepare this DPR and to sanction this road from Baihata to Tezpur to reduce the accident deaths. Sir, মই আৰু অলপ সময় ল'ম, লাগিলে স্যাৰ বেলেগে নকয় আৰু 5 মিনিট সময় স্যাৰ, বেলেগৰ কাটি দিলে হ'ব স্যাৰ। To reduce the rush
heavy traffic and to reduce the accident deaths. That, sir, Honorable ex-Chief Minister Mr. Sarbananda Sonowal, once he visited in the bank of River Brahmaputra in the constituency of Lahorigarh and expressed before the media that there will be a new bridge construction over the River Brahmaputra connecting Morigao, Nagaon and Dorong Udalguri, these 4 districts. Now, sir, it takes 4 to 5 hours to reach people from one district to another district, as it is 245 kilometers away from each district. So, I would like to request and I would like to remind the concerned ministers to keep the promise of Honorable ex-Chief Ministers by sanctioning a bridge connecting these 2 districts, mainly Morigao and Dorong. And if it happened, if the construction would have been happened, then I think and I hope it will be very helpful to the people of 4 districts. That's, sir. One more, sir. In my constituency, under PMGY, total number of bridges and roads were sanctioned in the name of one contractor, namely Mr. Rajkumar Jain, in the year 2017 and 18, bearing package number AS16151, AS16152, AS1683, AS1689 and AS16149. But it is very regret to mention that already 4 years has passed, but work has not done 50%. So I would like to bring the attention of the Honorable Minister to take necessary action, stern action against the contractor, so that it would be complete very soon. It would be completed very soon. These contractors, sir, there are large number of contractors in our area, in our Assam also. But only one fellow, one contractor, namely Mr. Rajkumar Jain, has got 8 numbers of work. He has just completed only 1 work, and rest 7 works has not completed during these 4 years. So, repeatedly, I would like to request Honorable concerned Minister to look into the matter seriously, so that the people will get help, people will get easy and help. Thank you. আপোনাৰ ৰিগাৰ্ডিং ৰোড ট্ৰেফিক এক্সিডেণ্ট এটা কথা মই আমাৰ মন্ত্ৰী ডাঙৰীয়া আছে ক'ব বিচাৰিছোঁ যে আমি নগাঁৱৰ পৰা লামডিঙৰ যিটো 4 লেন তাতে খুব ৰং ডিৰেকশ্যনত গাড়ীবিলাক আহি থাকে আৰু ময়ো বহুতবাৰ এক্সিডেণ্টৰ পৰা বাচিছোঁ কাৰণ সেইটো ৰাস্তা দিয়ে যাওঁ তো সেইটো ট্ৰেফিকটো অলপ কণ্ট্ৰল কৰিব লাগে এটা দিশতে আহি যায় ঘপকৈ টাৰ্ণিঙত ওলাই মানে এক্সিডেণ্টটো মেক্সিমাম এই ৰং ডিৰেকশ্যন